এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তেল ওলাইছে, তাৰ পিন্ধাইছে এনেকুৱা আৰু ওচৰত একদম ধুনীয়া এটা চেণ্ট ওলায়। কিন্তু ৰান্ধনি এয়া আঞ্জাখন হৈ গ'ল ৰেডি। তাৰপিছত মই আপোনালোকৰ আৰু দেখুওৱা নাই, সামৰণি নিম আৰু। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ইউটিউব চেনেল মুখৰ জ্যোতি ৰেচিপি এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সোমবাৰ 3 তাৰিখ হয়। আজি এতিয়া 10:30 বাজিছে। আজি ৰাখী বন্ধন হয়। এতিয়া মই আলহীৰ কাৰণে ৰখি আছোঁ। আলহী মানে মোৰ হাজবেণ্ডৰ ভণ্টি আহিব। যিহেতু জানে মই আগতে ভিডিঅ'টোত কৈছোঁৱে, তাৰ কাৰণে অলপ চলপ যা যোগাৰ কৰিম আৰু কি বনাওঁ, কি কৰিম দিনটোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কোনোবা নতুন মোৰ এই চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'বিলাক দেখা পাব। যাম আৰু এতিয়া মই আলহীৰ কাৰণে ৰখি আছোঁ। তথাপি অলপ যা যোগাৰ কৰিয়ে আছোঁ। তেতিয়া অলপ সোনকালে হ'ব আৰু আলহীৰ লগত বহি অলপ কথাও পাতিব পাৰিম। সেইটো কাৰণে কামবিলাক কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব। এতিয়া আহক, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি একেবাৰে ৰ'দৰ টেম্পাৰেচাৰ হাই আছে। দেখিছে কি ৰ'দ দিছে? এই খিৰিকীৰে চাওক কিমান ৰ'দ দিছে। একেবাৰে গৰমত থাকিব পৰা নাই। আজিতো মোৰ হালত খাৰাপ হৈ যাব ভাত বনাই থাকোঁতে। তথাপি আৰু বনাবতো লাগিবই, চবখিনি কৰিব লাগিব। গৰমতে হওক যিয়ে হওক বনাম। ছাগলীৰ মাংস আনিছে, এয়া ছাগলীৰ মাংস আৰু মাছ আনি থোৱা আছে। ৰাতিতে মাছ আনি থৈছে। মাছখিনি মই ভাজিয়ে ৰাখিছোঁ। এয়া মাছখিনি মই ভাজি ৰাখিছোঁ। এইখিনি বনাব লাগিব। তাৰপিছত ভাজিখন বনাইছোঁ। বাকীখিনি আৰু লাহে লাহে কৰিম। ছাগলীৰ মাংস 1 কিলো আনিছে। তাৰ কাৰণে মই মছলা ৰেডি কৰিছোঁ। ইয়াতে আছে শুকান জলকীয়া 15টামান। আমি অলপ জ্বালা বেছিকৈ খাওঁ। আদা নহৰু আছে, পিঁয়াজ আছে 2টা, জিৰা জালুক আছে, ধনিয়া আছে। এইবোৰ এতিয়া একেলগে পিচি ল'ম। তাৰপিছত বাকীখিনি আৰু যোগাৰ কৰি আছোঁ। আজি মই বিহাৰৰ ষ্টাইলত মাংসখন বনাম। এয়া তেলত মই তেজপাত, শুকান জলকীয়া আৰু জিৰা দিছোঁ। তাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ ডাঙৰ 3টা পিঁয়াজ দিছোঁ। আৰু মই তাত মছলাৰ লগতো যিহেতু পিঁয়াজ দিছোঁ, পিঁয়াজখিনি পূৰা ব্ৰাউন কৰি ল'লোঁ। তেতিয়া মাংসৰ কালাৰ ভাল আহে। এনেকৈ ব্ৰাউন কৰি ল'ব আপোনালোকেও। মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ সময় ভালদৰে ভাজি ল'ম। তাৰপিছতে নিমখ দিম। ভালকৈ ভাজিম। তেলখিনি মাংসত লগাকৈ ভাজিম আৰু এতিয়া মই নিমখ দিছোঁ সোৱাদ অনুযায়ী। তাৰপিছত এইখিনি ভালদৰে লৰাই দি কিনে ঢাকনি মাৰি দিম। তেতিয়া মাংসখিনিত পানী উঠিব। অলপ জুইটো ল' ফ্লেমত দি পেলাই ভাজি থাকিম। এনেকৈ পানীখিনি শুৱাই ল'লে অলপ মাংসখিনি অলপ সিজিব প্ৰায়। আৰু এই চাওক মাংসখন ব্ৰাউন কৰি ল'লোঁ মাংসখিনি। এতিয়া মই আলুখিনি দিছোঁ। আলুখিনি আগতে কাটি থৈ দিয়া বাবে অলপ ক'লা পৰি গৈছে। আগতে এইবিলাক যোগাৰ কৰি থৈছোঁ যে। মাংসখিনি একেবাৰে ভাজি ল'ম। তেতিয়া যিটো ছাগলীৰ এটা চেণ্ট ওলায় আঞ্জাখনৰ, কিছুমানে নাখায়, বেয়াই পায়। এইটো কাৰণে যি কয় আৰু গোন্ধ ওলায় কিবা এটা, এইটো তেতিয়া নোলায় ভালদৰে ভাজিলে। এয়া মই মাংসৰ কাৰণে গৰম পানী বহাই দিছোঁ। এনেকৈ মাংসখন ভালদৰে ভাজিব লাগে। তেতিয়া আৰু মছলা নিদিয়াতে ভাজিব লাগে। মই বিলাহীও দিছোঁ এটা। ভালদৰে ভাজি একেবাৰে লাল হোৱাকৈ ভাজিলে হ'ল মাংসখিনি। তাৰপিছত এয়া মছলাখিনি দিছোঁ। মছলাখিনি মই এতিয়া এনেকৈ ভাজিম, অলপো পানী নিদিওঁ। পানী নিদিয়াকৈ একেবাৰে ভাজিম ভালদৰে।
ঢাকনি মাৰি কিনে ভাজিম, ঢাকনি দি ল'ম আৰু গুচাই গুচাই ভাজিম ভালদৰে। পানী এতিয়াতে নিদিওঁ, মছলাখিনি অলপ ভাজা হোৱাৰ পিছতে পানী দি ল'ম। 10 মিনিটমান এনেকৈ কম জুইত ভাজিম মছলাখিনি। চাওক মছলা ভাজা গৈছে, এতিয়া তেল ওলাইছে। এতিয়া মই পানী দিম অলপ, পানী দি সেই পানীখিনি আকৌ সিজোৱাকৈ ভাজিম মছলাখিনি। তেতিয়া ভালদৰে আৰু যিখিনি বাকী আছে সেইখিনিও ভাজা যাব, ধুনীয়া এটা চেণ্ট ওলাব। এয়া মছলা ভাজা গ'ল, ধুনীয়া হৈছে। এতিয়া মই অলপ পানী দিছোঁ, দি এই মছলাখিনি ভালদৰে যিখিনি বাকী আছে আৰু মছলাৰ গন্ধ বা মছলাখিনি যদিও ভাজা যোৱা নাই, এই পানীখিনি যেতিয়া শুহি যায় ভালদৰে ভাজা যাব। আৰু মাংস প্ৰায় সিজিবই, তেতিয়ালৈকে 80% মাংস সিজিবই। এই পানীখিনি শুহি গ'ল। আপোনালোকক ভিডিঅ'টো অলপ চুটি কৰি দেখাইছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব। পানীখিনি শুকাই ল'লোঁ। এতিয়া ভালদৰে অলপ সময় ভাজি, বহুতে ছাগলীৰ মাংস নিসিজে বুলি কয়, এনেকৈ বনাবচোন, নিশ্চয় সিজি যাব আৰু ভালদৰে সিজিব। যিখিনি আঞ্জা ৰাখিম আৰু অলপ ইয়াতে অলপ পানী বেছি দিছোঁ, কাৰণ মাংসৰ এইটো মাংস অলপ এইখিনি মাংস সিজাওঁতে অলপ দেৰি লাগে, সেইকাৰণে ইয়াতে অলপ পানী বেছিকৈ দিছোঁ। শেষত যিখিনি জোল লাগে ৰাখি দিম আৰু তো সিজি থাকিব। মই বেছি ঢাকনি নামাৰোঁ, তাৰ মাজতে এতিয়া মই আপোনালোকক আঞ্জাখন হৈ থাকে মানে আপোনালোকক দেখাই আছোঁ। মোৰ ছোৱালীজনীয়ে ল'ৰাজনক ৰাখি পিন্ধাই আছে, কাষত মোৰ হাজবেণ্ড থিয় শিকাই দি আছে। ৰাতিপুৱাৰ পৰা লঘনে থাকিব লাগে, একো এটা খাব নোৱাৰে যেতিয়ালৈকে ৰাখি নিপিন্ধায়। চাওক আলহীও আহিছে। ওচৰৰে আৰু দুজন আছে, ভাত খাবলৈ মাতিছোঁ। সিহঁত এতিয়া আহি পোৱা নাই এতিয়ালৈকে। হাজবেণ্ডে গমেই পোৱা নাই মই যি ভিডিঅ' ইউটিউবত দিম, মই কাটি দিয়া নাই আৰু এইখিনি ক্লিপটো। আৰু হাজবেণ্ডৰ ঘৰ মচলপুৰত হয়, তাতো বৰমাকৰ ল'ৰা 3জন আছে, প্ৰত্যেকবাৰে যায়। এইবাৰতো যাব পৰা নাই আৰু বেয়াও লাগি আছে সিহঁতৰ। তাৰপিছত এয়া হাজবেণ্ডৰ ফালৰ পৰা আলহী ছোৱালী এজনী আহিছে আমাৰ বাবুক ৰাখি পিন্ধাবলৈ, তাইও পিন্ধাইছে। এনেকুৱা আৰু ওচৰৰ বহুত কেইজনী আহিছে আমাৰ বাবুক ৰাখি পিন্ধাবলৈ। ইমান আৰু দেখাব পৰা নাই, দেখুওৱা নাই। এতিয়া হাজবেণ্ডৰ ভণ্টি ৰাখি পিন্ধাই আছে। এই ভণ্টিজনী ৰঙিয়াৰ পৰা আহিছে, কাষত হাজবেণ্ড বহি আছে। এই ভণ্টিজনী ৰাতিপুৱাৰ পৰা লঘনে আছে। এইজনী ভণ্টি ৰাখি পিন্ধাব 3 বছৰ হ'ল, 3 বছৰৰ পৰাই আহি থাকে আৰু তেতিয়াৰ পৰাই আৰু ভাল সম্পৰ্ক এটা হৈ উঠিছে। একদম নিজৰ ভণ্টিৰ দৰে আমি মৰম কৰোঁ। ৰুমটো অলপ আন্ধাৰ হৈছে, তাৰ কাৰণে অলপ ইগন'ৰ কৰিব আৰু। যোৱাকালি অনা গিফ্টটো দি আছে আৰু ল'বলৈ লাজ কৰি আছে তাই। ইপিনে মোৰ আঞ্জা প্ৰায় হ'বই আৰু পানী শুকাইছে। এতিয়া মই ইয়াতে কচুৰি মেথি দিম, গৰম মছলা দিম আৰু ৰান্ধনী মছলা থাকিলে ভাল আছিল, ধুনীয়া এটা চেণ্ট ওলায়, কিন্তু ৰান্ধনী মছলাটো শেষ হৈছে।
মই ক'ব পাৰি গৈছোঁ। ৰান্ধনি মছলা ছাগলীৰ মাংসত দিলে বহুত ধুনীয়া এটা গোন্ধ ওলায়। আপোনালোকে কেতিয়াবা শেষত দি পেলাই ট্ৰাই কৰিবচোন। আঞ্জাখন বহুত ধুনীয়া এটা চেণ্ট ওলায়। এয়া আঞ্জাখন হৈ গ'ল ৰেডি। তাৰপিছত মই আপোনালোকক আৰু দেখুওৱা নাই। মই পনীৰ বনাইছিলোঁ আৰু লগতে পটল ভাজিছোঁ। পনীৰখিনি এনেই বনাইছোঁ আৰু আলু দি কিনে অলপ মছলা দিছোঁ। ইমান আৰু দেখাব নোৱাৰোঁ, ভিডিঅ' বহুত দীঘলীয়া হৈ যাব। এয়া পটল ভাজিছোঁ। তাৰপিছত এখন দালি বনালোঁ। তাৰপিছত চাটনি বনাইছোঁ। এতিয়া মোৰ সকলো ৰেডি হৈ গ'ল। মই এতিয়া সকলোকে ভাত দিওঁ। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰোঁ। তেনেহ'লে ভাল পাইছে যদি এটা লাইক কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।